Hello, what's up guys? Good evening. আজি মৰ্নিঙত ভিডিঅ'টো বনাব নোৱাৰিলোঁ so ইভিনিং টাইমৰ এতিয়া 12 বাজি পাৰ হৈছে আৰু so নতুন মানে আপোনাৰ ইভিনিং টাইম এন্ট্ৰি কৰিছে তো মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ওয়েলকাম টু দি ব্লগ হকoluke আজি এই ব্লগটো লৈ স্বাগতম জনাইছোঁ so আজি স্পেশাল আছে অলপমান ফুৰিব যাওঁ অলপমান দূৰত আৰু তো ফুৰিব ওলাইছোঁ তো ফুৰিব গৈ আহোঁ আপোনাৰ আছে আৰু কিবা এটা ৰিভিল কৰিম তাত পাৰিলেগৈ সো ভিডিঅ'টো চাই থাকিব তো একো নাই আজি ইভিনিং টাইমৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো চাওঁ কেনেদৰে হয় কি হয় তো মই আজি আপোনাৰ অলপমান ওলালোঁ আৰু হেৰি কৰিনি তো মই এতিয়া ওলাই গৈ আছোঁ ঘৰৰ পৰা সো ঠিক আছে চাই থাকিব ভিডিঅ'টো তো এতিয়া গৈ আছোঁ বলক তো ফাইনালি আমি গৈ আছোঁ এতিয়া বৰ্তমান তো চাওঁ কিমান বাজিত পাওঁগৈ তো পালে মানে আপডেটটো পাই থাকিব চ' এতিয়া গৈ থাকোঁ আমি তো লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব তো ফাইনেলি এতিয়া বৰ্তমান আমি ৰখিলোঁ তো আমাৰ গাঁৱতে মানে বজাৰ এখন বহে তো তাত বহিছোঁ অলপমান মানে বস্তু চস্তু লৈ লৈছে আৰু মই একো অপশ্যনে পোৱা নাই কি লওঁ কি নলওঁ তো আজি মানে আপোনাৰ এঠাইত ওলাই গৈছোঁ চ' পাৰ্টি এটা আছে তো তাত এটেণ্ড কৰিব লাগে তো সেই বুলি ওলাই আহিলোঁ চ' এতিয়া গৈ থাকোঁ আহিলে চবেই তো ঠিক আছে লগ পাই আছোঁ তাত দেখুৱাই থাকিম আপোনালোকক চাই থাকিব ভিডিঅ'টো এতিয়া অলপমান দেৰি চাহ তাহ খাই মেলি অলপ বহি আছোঁ তো এয়াই আৰু একচুৱেলি কথাটো কৈ দিওঁ বাৰু তো একচুৱেলি আমি বাৰ্থডে চেলিব্ৰেট কৰিব আহিছিলোঁ তো ইয়াত অলপমান বহিলোঁ তাৰপিছত আৰু পুখুৰী আছে পুখুৰী চাব আহিলোঁ মাছ ওলাই আছে ৰঙাটো এই ৰঙাটো কি ফুল ফুল লগাটো এই সৰুটো মাগিলে ত্ৰিছ নম্বৰ দেখিছ 30 নম্বৰ মানত লাগিব এইটা সৰুকেইটা এই ডাঙৰ 45 ঘৰিয়া লাগিব কথাটো ভৰাই গ'লে ঘৰিয়া মানে ahe তো এয়াই মাছ চালোঁ মাছ পুখুৰী ইয়াতে ওলাইছিলে তো দানা চানা দি মেলি চালোঁ আৰু তো মাছ বহুত তো অন্য এটা পুখুৰীলৈ আহিলোঁ তো ইয়াতে ডাঙৰ ডাঙৰ মাছখিনি আছে তো ইয়াতে চাওঁ দানা তাৰে পুৰি খাই ভিডিঅ'ত পুচকি পুচকি ওলাইছে মই নামি যোৱা নাই টানিহে নিয়ে বচোৱা নাই নহয় কেলে নামিব টানি মোৰ যোনটো মানে আপোনাৰ ফাৰ্ষ্ট মই নামচাই যেতিয়া গৈছিলোঁ তাৰ যোনটো ভিডিঅ'টো আছিলে তাত আপোনালোকে দেখিছিলে তো
তাত যাওঁতে লগত যাওঁতে যোনজন ব্যক্তি মোৰ আহিছিলে তো তেখেতৰ ঘৰত আছে এতিয়া বৰ্তমান। মই এতিয়া মানে মই কৈ দিছোঁ তো তেখেতৰ নাম আপোনাৰ ওচৰবোৰে জানিব। তো ঘৰৰ মালিক হ'ল আইকন কমো। চ' তেখেতৰ সৰু বেটাজনৰ বাৰ্থডে আছে। চ' সেইটো কাৰণে আমি ওলাই আহিলোঁ, চেলিব্ৰেট কৰিব আহিলোঁ, দেখুৱাই যাম চাব। সেয়াই আৰু তো চাই থাকিব ভিডিঅ'টো, কিমান পাৰোঁ আগবঢ়াই নিদিবি। ঠিক আছে। এতিয়া তো আমাৰ ছাৰে তেতেলী পিটিকা কি কি মিক্স কৰি বনাইছে টেষ্ট কৰিলোঁ, বহুত ভাল লাগিলে। তো এইফালে আৰু এজন ছাৰে খেল চাই আছে। তো মালিক ওলাব লাগিব দেই। তো আপোনাৰ পাকঘৰত বহি আছোঁ। পাকঘৰ মানে আৰু আপোনাৰ যি কি নহওক বাঁহৰ যে অলপমান লগাই থ'লে, তো সেইকাৰণে মানে মোক বেছি ভাল লাগিছে। তো বাঁহৰ পাকঘৰ টকা লগাই দিছে তলত। চ' বাঁহৰ পাকঘৰ ভাল লাগিছে। তো কিবা ট্ৰেডিশ্যনেলি মানে ফিট হয় আৰু। তো চাহ তাহ খাই টাইট থাকিলোঁ আৰু এতিয়া। বাই বাই হেল্ল' দি বাই মই হেল্ল' দিওঁ। হেল্ল' দিছে। তো মই এতিয়া বৰ্তমান পাকঘৰত ৰচুন গুচাই আছিলোঁ, গুচাম বাৰু। তো মানে এতিয়া কেক কাটিব লাগিব। কেক কাটিবলৈ হ'লে আপোনাৰ এতিয়া চব কেক কাটিব। তো কেক কাটিব মই দেখুৱাই দিম বাৰু। তো মই পাকঘৰত সোমাই আছোঁ, তো যাম এতিয়া। তো চাই থাকিব, দেখুৱাই দিম আৰু। সেইটোৱে কথা। তো মানে ৰচুনটো অলপ গুচালোঁ, আৰু গুচাবলৈ বহুত বাকী আছে। তো এইখিনি গুচাই থৈছোঁ, এইখিনি মানে এইখিনি বাকলি গুচাই দিম। তো সেইটো হ'লে অলৰেডি বাকলি গুচোৱা আছে। তো সেইটোৱে আৰু আদা ৰচুন জলকীয়া খুন্দিব লাগিব। চব্জি বনি আছে মানে। তো আজি মানে পাৰ্টিটো অলপ ডবলে হ'ব যেন পাইছোঁ। তো ঠিক আছে, দেখুৱাই যাম কিমান পাৰোঁ। আৰু কেক কটাটো একচুৱেলি দেখুৱাম ভালদৰে। তো সেয়াই আৰু অলপ থুলমূলকৈ মানে চেলিব্ৰেট কৰা হ'ব বুলি কৈছিলে আৰু তেখেতে মানে মানুহ ইমান ইনভাইট কৰা নাই। তো ঠিক আছে, মই দেখুৱাই দিম, চাই দিম। Happy birthday to you. তো ফাইনেলি কেক চেক কটা হৈ গ'ল। পাকঘৰৰ পৰা দৌৰি আহিলোঁ। তো কেক চেক কটা হৈ গ'ল এতিয়া ইমানে আৰু। তো আকৌ মই পাকঘৰলৈ যাব লাগিব ন ছাৰ, পাকঘৰলৈ যাম এতিয়া। তো এতিয়া মানে আইটেমবোৰ বনি আছে আৰু ন, তো তালৈ যাওঁ। তো কেক কটা খতম হ'ল। তো এতিয়া বৰ্তমান পাকঘৰত আহি গ'লোঁ। তো এইফালে আমাৰ ছাৰে একদম মানে মাংস ভাজি আছে। স্পেচিয়েল মাংস হৈ আছে। তো আমি খানা কিন্তু হৈ গ'ল আমাৰ। একদম পাকঘৰ কিন্তু বহুত ভাল লাগিছে ইয়াৰ ভিতৰত সোমাই কিনে। তো এতিয়া বনোৱা মেলা খতম হোৱাৰ পিছত তাৰপিছত লাহেকৈ আৰু এবাৰ খোৱা বোৱা হ'ব নেকি। তো সেইটোৱে আৰু চাওঁ, চেষ্টা কৰোঁ খাব পাৰোঁ নে নোৱাৰোঁ। তো সিমানেই আৰু। তো ঠিকেই, পৰিৱেশটো ঠিক আছে, ইমান হাল্লা গোলা নাই, ইমান মানুহ নাই। তো এনেকৈ আৰু
সৰুৰা থুলমূলকৈ চেলিব্ৰেট কৰিছে, তথাপিও ইনভাইটটো পালোঁ আৰু আহি গ'লোঁ, ভাল লাগিলে। চ' সেয়ে তো চাই থাকিব আৰু কিমানটা পাৰোঁ চাওঁ, ভিডিঅ'টো বনাই গৈ থাকিম। তো এতিয়া বৰ্তমান আছোঁ আপোনাৰ বাহিৰৰ ৰুমত। তো এইফালে বহিব আহি গ'লোঁ আৰু কিমান মানে পাকঘৰত সোমাই থাকিম। তো ইয়াত অলপমান ঠাণ্ডা কৰি আছোঁ কি, তো অলপমান বহি আছোঁ, আৰাম কৰি আছোঁ। তো সেইটোৱে আৰু, তো আৰাম চাৰাম কৰি মেলি আজি ৰাতি হৈ যাব। তো চাওঁ কি মানে যোৱা হ'ব। ঘূৰি যাম নেকি। তো এতিয়ালৈকেতো ফাইনেল হোৱা নাই, তো ঘূৰি যাব লাগিব। তো ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ থাকিল। তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। তো কাইলৈ আকৌ পুনৰ এটি ব্লগৰ সৈতে লগ পাই আছোঁ। তো ঠিক আছে, বাই বাই, গুড নাইট সকলোলৈ, কালিলৈকে চুবাই।